আৰু কি আছে এই পিয়াজ ভাজা নাখাওঁ আপনার কারণে কাজিয়া সুমি বলে মুখ লাগে এমপি বলে তাইক লাগে ভাল লাগে কি ভাল লাগে তোমাক ভাল লাগে মোক ভাল নালাগে আমার লগত আহা নহয় এগুলা ভাল নালাগে ফেস্টন কাপড় দি এইটো সিলোয়া চলা ফেস্টন বুলি কয় এ বিয়ার পেন্ডেলৰ কাপড় দিছি এই কাপড় দি বনাইছি স্কিন এই আধা খাই না হাওয়া গেছি ওয়েলকাম টু মাই চেনেল গাইজ এতিয়া মই মানে ঘৰত আছোঁ ঘৰত আজি মোৰ প্ৰগ্ৰেম আছে আলফ্ৰেস্কোত প্ৰগ্ৰেম যাব লাগে এতিয়া মানে আলফ্ৰেস্কোত প্ৰগ্ৰেম যোৱাৰ আগত ভণ্টিক আনিব যাব লাগে ভণ্টিৰ প্ৰগ্ৰেম আছে কলাক্ষেত্ৰত ডান্স শ্ব' এটা আছে তাই এই খালীকৈ আছোঁ দেই বেয়া নাপাব আজি লাগে প্ৰগ্ৰেম এটা আছে তাইৰ ডান্স প্ৰগ্ৰেম এটা আছে তো তাত আনিব যায় ভণ্টিক লৈ আনি তাইক ঘৰত থৈ তাত অকণমান থাকি আকৌ মই আলফ্ৰেস্কোত প্ৰগ্ৰেম কৰিব যাম তো ৰ'ব কাপোৰ চাপোৰ খুলোঁ বৰষুণটো কমিবই আৰু ৰ'দো দি আছে অলপ অলপ তো বৰষুণটো কমিয়ে যাওঁ চাই থাকক ভিডিঅ'টো তো গাইজ ওলাই কিনে ঘৰৰ পৰা আহিলোঁ এতিয়া আৰু ইমান বোকা ৰাস্তাটো বৰ্তমান আৰু এতিয়া আমি সেয়া কৰিলোঁ মই ফুৰি থলোঁ মই এই জেঠী আছে আমাৰ গাড়ীখন থৈ দিছিলোঁ জেঠী মোক একদম জেঠীয়ে কাম কৰি আছিল পূৰা বৰষুণ এইমাত্ৰ এৰিছে আৰু আজি ভণ্টিকো অনা যোৱা নহ'ল গতিকে এতিয়া যাওঁ আৰু প্ৰগ্ৰেমত বহুত বোকা কি ক'ব আৰু তো গাইজ ভিতৰত সোমাম আৰু আমাৰ কেইজনমান আহিব বাকী আছে আৰু আপোনালোকক মই জাহাজখন ইয়াৰ পৰা ধুনীয়াকৈ দেখাই দি আছোঁ ৰ'ব এইখন হ'ল জাহাজখন আমাৰ আলফ্ৰেস্কো ইয়াতে প্ৰগ্ৰেম কৰিম আজি আৰু ইয়াতে গভৰ্ণমেণ্টে কিবা কাম কৰি আছে মানে আপোনাৰ নদীৰ পাৰে পাৰে ব্ৰিজ বনাই আছে আপোনালোকে আহিব এই নদীৰ পাৰে পাৰে মানে ফুৰিব পাৰিব আৰু বহুত দীঘলীয়া ব্ৰিজ হ'ব এইখন মাছখোৱাৰ পৰা আপটো আপোনালোকৰ সেয়ালৈকে হ'ব মাছখোৱাৰ পৰা খাৰঘুলিলৈকে তেনেকুৱা তাতকৈ বেছিয়ে হ'ব চাগে দেই ইমান এটা গম নাপাওঁ কিন্তু ধুনীয়া লাগিব আপোনালোকে নদীৰ পাৰে পাৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ঘূৰিব পাৰিব এয়া আমাৰ চাউণ্ড চেক হৈ আছে বৰ্তমান তো গাইজ আমি আৰু ভিতৰত সোমাম আৰু এয়া আমাৰ মনোজ দা আছে মনোজ দা নমস্কাৰ দিয়া মনোজ দা আমাৰ লগত বিহুও কৰে আৰু এই আলফ্ৰেস্কোটো মানে আমাৰ লগত আলফ্ৰেস্কোত বজায়ো আৰু ইয়াতে চাকৰিও কৰে কিবা এটা কৈ দিয়া নাই নাই এয়া লাজ কৰিছে আমাৰ মনোজ দাই আৰু আমাৰ এয়া দাদা এজন আছে আৰু এয়া জাহাজখন দেখালোঁ বাৰু জাহাজখন দেখা এই অমিত দা আমাৰ বহি আছে জুম কৰি দেখাই দিওঁ এয়া অমিত দা বহি আছে আৰু বাকীকেইটা আমাৰ অহা নাই আৰু আমাৰ এইটো হ'ল আমাৰ দোস্ত ইয়াৰে আলফ্ৰেস্কোৰ আমাৰ দোস্ত হয় ফচ নামটো ফচ আৰু বাকীকেইজন আমাৰ অহা নাই বিশাল দাহঁত অহা নাই বৰ্তমান তো আহিলে আমি যাম বঢ়িয়াকৈ আমি প্ৰগ্ৰেম কৰিম কৰি পেলাই এবাৰ আহি আছে আমাৰ আলফ্ৰেস্কো গ্ৰেণ্ড 2.0 আহি আছে তো ৰ'ব আমাৰ আহক ৰ'ব আপুনিকেইটা আহক আৰু বিশাল দা আহক আপা আছে দুটা আমিতো এই দুটা তিনিটা আছোঁৱে এই আমাৰ মাজত আহিলে আমাৰ এই কৈলাশ দা আহি গ'ল এতিয়া কৈলাশ দা হাই কৈ দিয়া এটা আৰু এয়া বিশাল দা আমাৰ কৈলাশ দা ড্ৰাইভাৰ বাইক ড্ৰাইভাৰ হেল্ল' ব্ৰাদাৰ হেল্ল' ব্ৰাদাৰ কেনে চাওক আপুনি এইবাৰ হেই আপুনি কি ফাল্টু কথা হয় এই বিশাল দা আৰু মানে সেয়া আপুনি বিশাল দা এয়া আমাৰ বিশাল দা মেইন আমাৰ ব্লগ বনাইছা নেকি য়েছ আৰু সেয়া তুমি তোমাৰ চেনেলৰ নামটো কৈ দিয়াচোন মোৰ নামটো শক্তিপীঠ বিশাল বুলি আছে শক্তিপীঠ বিশাল এই আমাৰ নাচনী ওৱান আহিছে এয়া নাচনী ওৱান মাজত থকাজনী আৰু এয়া নাচনীটো চবতকৈ ওখ নাচনী আমাৰ এয়া ডিম্পী আৰু চুমি এয়া ডিম্পী আৰু এয়া চুমি নাচনীটো তুমি তই কি আনকা বেলেগৰ খং উঠি যাব পাৰে তাকেতো তুমি চোলাটো চাই আছো বিয়াৰ পেন্ডেলৰ কাপোৰ দিছি কাপোৰ দি বনাইছি স্কিন নাম আছে ৰবা
ফেষ্টন কাপোৰে দি এইটো চিলোৱা চলা বিয়াৰ পেণ্ডেলৰ কাপোৰ দিছিলে আৰু সেইটো কাপোৰ হ'ব পাৰে কিন্তু ধুনীয়া ন হয় নে নহয় চ' এতিয়া আমি যাই আছো আলফ্ৰেস্কো গ্ৰেণ্ডৰ ভিতৰত এতিয়া আমি যাই আছো এয়া মনোজ দা আছে মোৰ লগত বাকীকেইটা আগত যাই আছে যেন যাবাহে নাপাব সেনেকুৱা কৰে মানে সেই ধাপধুপ আৰু এই হেঁচা ঠেলা দেখাই আছো আপোনালোকক দেখিছে নহয় আপোনালোকে এইখন মানে আলফ্ৰেস্কো গ্ৰেণ্ড ৰিভাৰ ক্ৰুজ ব্ৰহ্মপুত্ৰ প্ৰাইভেট লিমিটেড ক্ৰুজ হয় বাকীকেইটা হেঁচা ঠেলা বহুত মানুহ তাৰমানে একদম কি ক'ব আৰু মানে ইমানেই মানুহ ইমানেই টুৰিষ্ট আহে আমি মানে ইয়াত সময় নাপাওঁ দুবাৰ নহয় তিনিবাৰ চাৰিবাৰলৈকে আমি পাৰফৰ্মেঞ্চ কৰিব লাগে এটাই গ্ৰুপ এই দাদা পৰি যাব গতিকে বহুত ভাল লাগে আজি 8 বছৰ 30 বছৰে ধৰি ইয়াতে প্ৰগ্ৰেম কৰি ইয়াতে কাম কৰি আমাৰ জয়ন্ত দা সাউণ্ড ইঞ্জিনিয়াৰ আৰু আমাৰ ইয়া ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ বছ আৰু আমাৰ বাবু গায়ন ভাই বাবু আৰু এয়া বছ আমাৰ মেইন চিকিউৰিটি বছ কিবা এটা কওক জাহাজৰ আগত বহি আছো আৰু আগত টাইটানিক প'জ দিম এতিয়া আমি তো বাকীবিলাক আছে ৰ'ব মই দেখাইছোঁ আমাৰ মেইন যোনটো ঢুলীয়া আমাৰ শুই আছে ৰ'ব দেখাইছোঁ ঢুলীয়া আমাৰ মেইন কৈলাশ দা আৰু আমাৰ এয়া এছিষ্টেণ্ট ঢুলীয়া কৈলাশ দাৰ এছিষ্টেণ্ট ঢুলীয়া এয়া হ'ল আমাৰ অমিত দা আৰু এয়া ভাইটি এজন আছে সি মানে আছে তো আহিছে আৰু কি কৰিম আৰু মানে ফুৰিব আহিছে সি তাৰপিছত এয়া আমাৰ লগত আজি আহিছে বাবলু হাই কৈ দিয়া গাইছ আমি বৰ্তমান ৰেডি একদম চব মনোজ দা ৰেডি পুৰা এতিয়া মই এই লেপেলডাল লগাব লাগে খালি তাৰপিছত গুটামটো মাৰবা আছে এতিয়া থাকিম আজি খোলা গাই দি প্ৰগ্ৰেম কৰিম আজি ট্ৰায়েল দি আছো এতিয়া কৈলাশ দা ঢোলৰ মাৰি বিচাৰি এই বিশাল দাৰ মোৰ যে আপোনালোকৰ ভিডিঅ'টো যে আপোনালোকে ভাইৰেল কৰিছে 10,000 ভিউ কৰি দিছে শ্বৰ্ট ভিডিঅ'টো এই বিশাল দা এইটোৱে বিশাল দা এই গগনাৰ ভিডিঅ'টো এইটোও ভিডিঅ' ভাইৰেল কৰি দিব আপোনালোকে সেই গগনা বজাই আছে আৰু এই বাবুৱে আমাক চাই হাঁহি আছে ব্ৰহ্মপুত্ৰৰ পাৰত বহুত তো বলক আমি প্ৰগ্ৰেমটো কৰি লওঁ তাৰপিছত আৰু কথা পাতি আছোঁ আৰু গোটেই জাহাজ দেখাই আছোঁ ওপৰত যাই কিনে চব কৰি আছোঁ আপোনালোকৰ কাৰণে কি বুলি ভাবিছে আপোনালোকে চব দেখাম আজি চাব যদি বলক গাইজ প্ৰগ্ৰেম কৰি আহি গ'লোঁ এতিয়া মানে ড্ৰেছ কৰিলোঁ আৰু প্ৰগ্ৰেম কৰি উঠি প্ৰগ্ৰেমটো অলপমান মই আপোনালোকক দেখাম বাৰু তাৰপিছত এতিয়া আমি চাহ খাম চাহ খাই কিনে মই দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো গোটেই জাহাজখন দেখাই আছোঁ চাই থাকক আপোনালোকে এই কথা পাতি আছে ফোনত এ সুমিৰ আমাৰ নতুন বয়ফ্ৰেণ্ড বাবলু এই কিয় বেয়া কথা কোৱা সুমিৰ নতুন বয়ফ্ৰেণ্ড আমাৰ কথা পাতি আছে আৰু এই নৱম দা আমাৰ ছিংগাৰ হেপী ফ্ৰেণ্ডশ্বিপ ডে হোৱাইট গল্ড পিন্ধি আছে আপোনালোকে দেখিছে কোনোবাই দিনা থাপকে নি কিন্তু গায়ব হৈ যাব কিন্তু কৈ দিছোঁ বৰ্তমান আমাৰ বাবলুৰ কাৰণে কাজিয়া চুমি বোলে মোক লাগে এমপি বোলে তাইক লাগে বাবলু ইমানেই হেণ্ডচাম সঁচাকৈ হেণ্ডচাম ল'ৰাটো কাজিয়া হৈ গৈছে মানে কি ক'ম আৰু আমাৰ এতিয়া অমিত দাই পিন্ধালো এনেকুৱা হৈ গৈছে আমাৰ চাহ গৈছে আমাৰ মনোজ দাই লৈ আনিছে চাহ এইয়া আৰু কি আনিছে এই পিঁয়াজ ভাজা নাখাওঁ তো আমি ওলাই গ'লোঁ একদম আলফ্ৰেস্কোৰ পৰা এতিয়া আমি বাহিৰত ওলাই আছোঁ প্ৰগ্ৰেম কৰা হৈ গ'ল তাৰপিছত এতিয়া এইটো আমাৰ ৱেটিং এৰিয়া হয় এই ৱেটিং কৰি আছে মানুহ বৰ্তমান মই ৱেটিং কৰি নাই আৰু মানে এইটো ৱেটিং এৰিয়া আৰু অলপমান ইয়াতে আমি কিবা অলপ ৰখোচোন অলপ বাহিৰত তাৰপিছত ঘৰত যাই আছোঁ
তো গাইছ আজি মানে ছানডে কাৰণে মানে আৰু বহুত বলবমৰ গাড়ী আৰু মই আলফ্ৰেস্কোৰ পৰা আহিলোঁ আহি মানে বহুত ইমান যাম ইমান ৰাতিও ইমান যাম 10টা বাজিল বৰ্তমান আৰু মই এতিয়া ভণ্টিহঁতৰ ঘৰত গৈ আছোঁ তাত মই আজি বোলে মামী বোলে আজি পোলাও আৰু মাংস বনাইছে খাব মাতিছে তো তাকে যাই আছোঁ পোলাও মাংস খাম তাত তাৰপিছত আকৌ ঘৰত যাম তো এনেকৈ আৰু বলবম পুৰা আছে পুৰা হাল্লা একদম বলবম তো ছানডে আজি পুৰা চলি আছে বলবম তো গাইজ ভণ্টিহঁতৰ ঘৰ পালোঁ আৰু তথাপিও মানে কি ভণ্টিহঁতৰ ঘৰ পালোঁ আৰু এতিয়া মানে ভণ্টিৰ কাৰণে কিবা এটা লৈ লওঁ ৰ'ব দেই ভণ্টিৰ কাৰণে চকলেট নলওঁ ভণ্টিৰ কাৰণে এইটো চিপছটো লওঁ ৰ'ব এইটো লেইছ গাইজ ভণ্টিৰ বহুত জ্বৰ সেই চিপছটো আনিছোঁ কিন্তু মই নিদিওঁ এতিয়া কাৰণ বহুত বেমাৰে আঁঠুৱাৰ ভিতৰত আছে চিপছটো নিদিওঁ কিন্তু বহুত জ্বৰ কিন্তু চাওক না কি কৰি আছে বেয়া বুলি কৈছে মোক কিন্তু কাহ হৈছে এই আধা খাই না হাৱা গেছি চিৰতে আধা খাই অহা নাই হাৱা গেছি তাৰপিছত মই জ্বলাই আনিছোঁ আধা খোৱা নাই নাই সেইখিনিয়ে থাকে আধা খোৱা নাই এই নহয় তো গাইজ ভণ্টিহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পোলাও মাংস খাই আহিলোঁ আৰু ভণ্টিৰ গাটো বেয়া আপোনালোকে দেখিছেই ভিডিঅ'ত ভণ্টি কৈছোঁৱে মই আপোনালোকক ভণ্টিৰ গাটো বহুত বেয়া চ' ইমান আৰু ঘৰত আৰু ইমান ভিডিঅ' চিডিঅ' নবনালোঁ তো ঘৰ পামেই আৰু বেছি টাইম নাই এতিয়া মই মানে কি ঘৰৰ পৰা ওলাই ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই তামোল এখন খালোঁ দোকানত তামোল এখন খাই এতিয়া ঘৰ পাম আৰু তো এটা কথা কওঁ আপোনালোকক যোনে মানে ইমান দিন মই ভিডিঅ' চিডিঅ' ব্লগ দিয়াই নাই আৰু শ্বৰ্টছবোৰহে দি আছোঁ শ্বৰ্টছৰ বাহিৰে মই বেলেগ দিয়াই নাছিলোঁ ইমান দিনে তো আজিৰ পৰা কণ্টিনিউ এনেকুৱা ব্লগ পাব কণ্টিনিউ মানে এদিনৰ মূৰে পাই থাকিব আপোনালোকে ব্লগ চ' যোনে নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে আৰু নেক্সট ভিডিঅ' কেনেকুৱা লাগে আপোনালোকক জনাব আৰু মই মোৰ নতুন আৰু বহুত মানে কাভাৰ ছং আহি আছে আছামিজ ফুড কাভাৰ ছং আহি আছে তো সেইবোৰ মই আপলোড দিম আপোনালোকে চেনেলটো গতিকে ছাবস্ক্ৰাইব কৰি থ'ব তো সেইটোৱে আৰু তো আজিলৈ বাই বাই গুড নাইট টাটা